ৰাতিপুৱাই গাটো ধুই একদম এইফালে কালি যে বনাইছিলে খুৰমা হেৰিছে একদম মজা মজা খুৰমা কিমান ধুনীয়া আছে দেখিছে আৰু ইয়াত মানে একদম আছে কেক আছে বিস্কুট আছে একদম ঢেৰ আইটেম আছে ইয়াত 4-5টা মান আইটেম আছে একদম মজাকে গা চা ধুই আহি গ'লো চাহটো খাম আৰু এতিয়া ইটো দেখিছেনে কলডিল ইয়াক আজি খাব লাগিব একদম মজাকে খাব লাগিব ইয়াক কিমান ডাঙৰ লাগিছে একদম এইটো খাবলৈ মজা হ'ব একদম গোটেইটো মজা হৈ আছে একদম আৰু ঘৰৰ পৰা আহি একদম ধুনীয়াকৈ পাই গ'লো সেই ডিউটি জেগাত আৰু এইফালে বনাই থোৱা আছে একদম পুৰা লোকেল মাছ দেখিছে লোকেল মাছ বিলাহী আৰু পালেং একদম ধুনীয়াকৈ বনাই থৈ দিয়া আছে একদম মজাকৈ এতিয়া ভাতটো খাই লওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম ধুনীয়াকৈ উলিয়াই ল'লোঁ মাছটো বৰ ডাঙৰ নহয় আৰু এইফালে আছে আমাৰ শালিকি একদম ভয়ে নকৰে একদম ওচৰতে চৰি থাকে সি আহি আৰু এইফালে দেখিছে একদম গোটেই একদম কুঁৱলী মানে নিচিনা হৈ আছে যিহেতু সন্ধিয়া হৈ গৈছে আৰু আজি দেওবাৰ কাৰণে বাইক চাইক নাই এইফালে মোৰ বাইকখন আছে এখন কাৰ নাজানো বাৰু আৰু মানে এইফালে কুঁৱলী পৰিছেই মানে ঠাণ্ডা পৰিছে আৰু মানে আজিতো ৰ'দ নোলালেই আৰু দিলত থাকিলে কি হয় ভিডিঅ' কৰিব নোৱাৰি ইফালে সিফালে এটা টেনশ্যনত থকা হয় মানে ডিউটি টাইমত সেইবাবে ভিডিঅ' কৰা নহয় ঘৰত থাকিলে কিবা ফুৰি লাগি থাকে ইফালে সিফালে যোৱা মেলা সেইবাবে ভিডিঅ'টো ধুনীয়াকৈ বনাব পাৰি আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰি ইমানতে সমাপ্ত কৰিছোঁ আপোনালোক কম অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ধুনীয়া দিনা ব্লগ আহি আছে বাই বাই